বন্ধু বান্ধৱীসকল নমস্কাৰ। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু? আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে, ভালে কুশলে থাকিব। বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছোঁ ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি প্ৰশ্ন নং 1 হৈছে অসমৰ তেল শোধনাগাৰ ক'ত ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ নুনমাটি, নুমলীগড়, ডিগবৈ আৰু বঙাইগাঁৱত। আজিৰ প্ৰশ্ন নং 2 হৈছে খনিজ তেলৰ পুং ক'ত ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিগবৈ, দুলিয়াজান, নাহৰকটীয়া, হিজান, মৰাণ, লাকুৱা, গেলেকী আৰু ৰুদ্ৰসাগৰ। আজিৰ প্ৰশ্ন নং 3 হৈছে মৰাপাট কল ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ শিলঘাট, নগাঁৱত। আজিৰ প্ৰশ্ন নং 4 হৈছে অসমত চিমেণ্ট কাৰখানা ক'ত ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বোকাজান আৰু উমৰাংচুঙত। আজিৰ প্ৰশ্ন নং 5 হৈছে ঔষধ প্ৰস্তুত কৰা কাৰখানা ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ গুৱাহাটীত। আজিৰ প্ৰশ্ন নং 6 হৈছে অসমত সূতাকটা কল ক'ত ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাৰিদুৱাৰ, বাদুলিপাৰা আৰু চন্দ্ৰপুৰ। আজিৰ প্ৰশ্ন নং 7 হৈছে অসমত তাপবিদ্যুৎ উৎপাদন কেন্দ্ৰ ক'ত ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চন্দ্ৰপুৰ, নামৰূপ আৰু চালাকাটিত। আজিৰ প্ৰশ্ন নং 8 হৈছে অসমত কাগজ কল ক'ত ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জাগিৰোড, 5 গ্ৰাম আৰু যোগীঘোপাত। আজিৰ প্ৰশ্ন নং 9 হৈছে অসমত চাহ উৎপাদন কেন্দ্ৰ ক'ত ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ দৰং, নগাঁও, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ আৰু কাছাৰত। আজিৰ প্ৰশ্ন নং 10 হৈছে অসমত চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ টুকলাইত, যোৰহাটত। বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ ভিডিঅ'ত ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকক যদিহে ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে যিমান পাৰে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম।